হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ কাৰণে এটা তামাম ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক খালি। আজি ভিডিঅ'টোত আপোনালোকে কোনো ধৰণৰ লগইন কৰিব নালাগে। লগইন নকৰাকৈ আপোনালোকে ফলোৱাৰ্ছ বঢ়াব পাৰিব, তাকো আনলিমিটেড ফলোৱাৰ্ছ। আৰু এই ৱেবছাইটছত লিমিটেড থাকে, সেইকাৰণে আপোনালোকে ভিডিঅ'টো আপলোড কৰাৰ লগে লগে চাব। যদি আপোনালোকে মই আজি ভিডিঅ'টো আপলোড কৰিছোঁ এবছৰৰ পাছত চাই আছে আৰু লিংকটোৱে কাম কৰা নাই, তেতিয়াহ'লে আপোনালোকে বেক মাৰি আহি যাব আৰু মোৰ ৰিচেণ্ট ভিডিঅ' চাব। এতিয়া আপোনালোকক দেখাই আছোঁ ৱেবছাইটটো অ'পেন কৰি পেলাই। এনেকুৱা এটা পেজ অ'পেন হ'ব। ৱেবছাইটটো অ'পেন কৰিলে তাত আপোনালোকে ইনষ্টাগ্ৰামৰ এটা পেজ চিম্বল এটা পাব। এই ইনষ্টাগ্ৰামত আপোনালোকে প্ৰেছ কৰিব। তাত প্ৰেছ কৰাৰ পাছত আপোনালোকৰ আগত এনেকৈ এটা পেজ অ'পেন হ'ব। পেজটো অ'পেন হোৱাৰ পাছত আপোনালোকে ইয়াত লিখা থাকিব ইনষ্টাগ্ৰাম লাইকছ, ইনষ্টাগ্ৰাম ভিউজ, ইনষ্টাগ্ৰাম কমেণ্টছ আৰু ফলোৱাৰ্ছ। আপোনালোকে ইনষ্টাগ্ৰাম আমাক ফলোৱাৰ্ছ লাগে, সেইকাৰণে আমি ফলোৱাৰ্ছত প্ৰেছ কৰি দিওঁ। প্ৰেছ কৰাৰ পাছত ৰিড মোৰৰ অপশ্যন আহিব, তাত আমি প্ৰেছ কৰাৰ পাছত আৰু এনেকুৱা এটা প্ৰচেছ আকৌ এটা একেই চেম প্ৰচেছ ষ্টাৰ্ট হ'ব। ইয়াত লিখা থাকিব আপোনালোকৰ যোনটো ৰিয়েল আই ডি, তাত সেইটো আই ডিৰ নামটো মাৰি দিব। ইয়াত ৰিয়েল আই ডিৰ নাম মাৰিব। আজি আমি আমাৰ ছাবস্ক্ৰাইবাৰ এজনৰ ফলোৱাৰ্ছ বঢ়াই দিওঁ। আজি মোৰ একাউণ্টৰ ফলোৱাৰ্ছ নবঢ়াওঁ, আজি আমাৰ ছাবস্ক্ৰাইবাৰ এজনৰ ফলোৱাৰ্ছ বঢ়াওঁ। এইটো আছে, তেখেতৰ ৰিয়েল নামটো চাই লওক। তেখেতৰ ফলোৱাৰ্ছ কিমান আছে, 434 আৰু ফ'ল' কিমান কৰি থৈছে, 318। তেখেতৰ নামটো মাৰি লওঁ। তেখেতৰ নামটো কি আছিলে, আকচিত 7339। ঠিক আছে ফ্ৰেণ্ডছ, ভালকৈ চাই ল'ব পেজটো। ইয়াত আমি তেখেতৰ নামটো মাৰি দিওঁ। এণ্টাৰ ইউজাৰ নেম লিখা আছে ইয়াত। এইটো বেলেগ এটা পেজ অ'পেন হ'ব। সেইকাৰণে ফ্ৰেণ্ডছ, আমি আপোনাক যেনেকৈ দেখাই আছোঁ তেনেকৈ কৰিব। ইয়াত আপোনালোকে একো নিদিব, মোক কিবা বেলেগ এটা পেজত অ'পেন হৈ গৈছিলে। বেক মাৰি পেলাই আকৌ এইটো পেজত আহিব, তেতিয়া আপোনালোকৰ দেখাই পাব ইউজাৰ নেম। ইউজাৰ নেমত আপোনালোকৰ যোনটো আই ডিত ফলোৱাৰ্ছ লাগে সেইটো দি দিব। আমি আমাৰ ছাবস্ক্ৰাইবাৰজনৰ ফলোৱাৰ আই ডিটো দি দিছোঁ। আৰু এতিয়া আপোনালোকে হিউমেন হয়নে নহয় প্ৰুফ দিব লাগিব। ঠিক আছে, মই হিউমেন হয়নে নহয় চাই লওঁ। কেপচা ফিল কৰি ৰোড ক্ৰচিঙৰ কেপচাটোত দিব লাগিব। ঠিক আছে, মই হিউমেন আজি গম পাই গ'লোঁ। এতিয়া ছাবমিট মাৰোঁ। ভেৰিফাই ছাকচেছ, ৱেলকাম আকচিত 7339। ঠিক আছে, ছাবমিটত মৰাৰ পিছত এনেকৈ এটা পেজ অ'পেন হ'ব। তাত লিখা আছে এগ্ৰি। আমি এগ্ৰিত প্ৰেছ কৰোঁ। এগ্ৰিত প্ৰেছ কৰাৰ পাছত আৰু এটা পেজ অ'পেন হ'ব। সেই পেজটোত আপোনালোকৰ আই ডিটো হয়নে নহয় এইটো আৰু একবাৰ দেখাই দিছে। বেলেগ আই ডি যদি আপোনালোকৰ ভুল হৈ গৈছে ইউজাৰ নেমটো মাৰাত, সেইকাৰণে বহুত ভাল আছে ৱেবছাইটটো। 100% ৰিয়েল ছাবস্ক্ৰাইবাৰ দিব। এতিয়া আপোনালোকে ইয়াত লিখা আছে ছিলেক্টত প্ৰেছ কৰিব। ছিলেক্টত প্ৰেছ কৰাৰ পিছত আপোনালোকৰ এনেকৈ এটা ইণ্টাৰফেচ অ'পেন হ'ব। এনেকৈ ইণ্টাৰফেচ অ'পেন হোৱাৰ পাছত ইয়াত লিখা আছে কিমান ফলোৱাৰ্ছ আৰু কিমান ফলোৱিং পোষ্ট চব দিয়া আছে ইয়াত। আপোনালোকে ভালছে চাই দিব খালি। ঠিক আছে, ইয়াত দেখাই আছে 10 মিনিট 20 ফলোৱাৰ্ছ, লাইকছ, ইমপ্ৰেছন, ৰিচ, ইনষ্টাগ্ৰাম ৰিয়েল ভিডিঅ'। আপোনালোকে ইয়াত একো নিদিব ফলোৱাৰ্ছ। আপোনালোকে য'ত দেখাই আছে তেনেকৈ কৰিব। ইনষ্টাগ্ৰাম ভিউজ একদম তলত আছে, ইনষ্টাগ্ৰাম ফলোৱাৰ্ছ ৰিয়েল নিউ, তাত প্ৰেছ কৰিব। তাত প্ৰেছ কৰাৰ পাছত ইউজত আহিব। ইউজত প্ৰেছ কৰাৰ পাছত আপোনালোকে এনেকুৱা ৱেইট দিব, টাইম দিব। আপোনালোকে ৱেইট কৰিব লাগিব। ঠিক আছে, ৱেইট কৰিব অলপ, 12 ছেকেণ্ডহে। আৰু ক্লিক হেয়াৰ টু কণ্টিনিউত প্ৰেছ কৰিব। তাত প্ৰেছ কৰাৰ পাছত আপোনালোকক দেখাই দিব। ঠিক আছে, ফলোৱাৰ্ছটো পাহৰি গৈছিলোঁ কিমান আছিলে তেখেতৰ। এনেকৈ এটা পেজ অ'পেন হ'ব। এই পেজটো তলত আহিব, তলতে স্ক্ৰল কৰি থাকিব। ঠিক আছে, ইয়াত লিখা আছে মেক চিয়'ৰ। এইটো পঢ়ে যদি পঢ়িব পাৰে, নপঢ়িলে নাই, বাদ দিয়ক। এতিয়াই আপোনালোকে এইটো ভালছে চাব দেই। ইয়াত মোবাইল নম্বৰ আৰু
ইমেইল লিখা আছে আপোনালোকৰ মোবাইল নম্বৰ যিকোনো কিবা এটা 10টা মাৰি দিলে হৈছে 10টা নম্বৰ মাৰি দিলে হৈছে এইটো মোৰ নম্বৰে হয় মই খালি ইউজ নকৰোঁ সিমটো হেৰালে মানে ভাঙিলে কি হ'ল গম নাপাওঁ এতিয়া যিকোনো এটা জিমেইল দি দিলে হৈছে xyz@gmail মাৰি দিব তেনেকৈ তাৰপিছত ছাবমিট একো ৰিয়েল দিব নালাগে ঠিক আছে ফ্ৰেণ্ডছ এয়া আহি গৈছে প্ৰফাইলটো ইয়াত আমি এতিয়া কণ্টিনিউ এণ্ড এগ্ৰি কৰি দিওঁ আকৌ আপুনি মানুহ হয়নে নহয় সেইটো আকৌ প্ৰুফ দিব লাগে বিশ্বাসেই নহয় হিউমেন হয় নে নহয় ঠিক আছে ট্ৰেফিক লাইট চইচ কৰিব দিছে ট্ৰেফিক লাইটত টিক দি পেলাই কণ্টিনিউ এণ্ড এগ্ৰি ঠিক আছে ইয়াত অৰ্ডাৰ সাকসেসফুল হৈ গ'ল ইউ অৰ্ডাৰ এডেড ইউ অৰ্ডাৰ 7 ইয়াৰ্স কি লিখা আছে আপোনালোকে পঢ়িব মন যায় যদি পঢ়িব পাৰে Your order 753403 successful edit. You will receive all followers within 2 hours. If you not receive followers in 3 hours, then create support ticket with full. কি দিয়া আছে আপোনালোকে যদি পঢ়িব পাৰে তাৰপিছত কণ্টিনিউত প্ৰেছ কৰি দিব কৰাৰ পিছত এইটো বাছ ইমানটোৱে কৰিব লাগিছিলে আৰু একো কৰিব নাই আৰু বেক কৰি পেলাই আপোনালোকে খালি ৱেইট কৰিব 5 মিনিট ৱেইট কৰাৰ পিছত আপোনালোকে ইনষ্টাগ্ৰামৰ আইডিত যাব তাত দেখিব আপোনালোকৰ ফলোৱাৰ্ছ বাঢ়ি গ'ল ঠিক আছে ফ্ৰেণ্ডছ এতিয়া কওঁ আপোনালোকে মোৰ যোনটো তলত লিংক আছে সেইটো যদি ইউজ কৰিব নাজানে আৰু বেছিভাগেই নাজানে ইউজ কৰিবৰ কাৰণে কেনেকৈ ৱেবছাইটটোত অ'পেন হ'ব তেতিয়াহ'লে মই কালি এটা ভিডিঅ' আপলোড কৰিছিলোঁ সেই ভিডিঅ'টোৰ মই লিংক দি দিম কেনেকৈ এয়া চাই লওক ফ্ৰেণ্ডছ 434 আছিলে এতিয়া 449 ফলোৱাৰ্ছ হৈ গ'ল কিমান সোনকালে ফলোৱাৰ্ছ আহি গ'ল আপোনালোকে চাব পাৰে যদি আপোনালোকে ভাবে দিনটোত মই এনেই আছোঁ অলপ ফলোৱাৰ্ছে বঢ়াই ল'ব বাৰু তেতিয়ালৈ আপোনালোকে বঢ়াব পাৰিব একো টেনশ্যন নাই আৰু ৰিয়েল ফলোৱাৰ্ছ হয় একদম একো চিন্তা কৰিব নালাগে